নমস্কাৰ, এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছোঁ। খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। স্মাৰ্ট মিটাৰে লুটিছে জনতাক। এইবাৰ খৰাইত স্মাৰ্ট মিটাৰলৈ APDCLৰ কাৰ্যালয়ত উপস্থিত হৈছে শতাধিক ৰাইজ। ব্যতিক্ৰমী প্ৰতিবাদ এইবাৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে। তেনেধৰণৰ ঘটনা সংঘটিত হৈছে জনোৱাৰ চেষ্টা কৰিছোঁ। স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে জনতাক আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। খৰাইত স্মাৰ্ট মিটাৰলৈ APDCLৰ কাৰ্যালয়ত উপস্থিত হৈছে শতাধিক জনতা। কৰ্তৃপক্ষই স্মাৰ্ট মিটাৰসমূহ ঘূৰাই নোলোৱাত গেটতে থৈ গৈছে স্মাৰ্ট মিটাৰসমূহ। ডিমৌত আৰক্ষীয়ে মিটাৰসমূহ লৈ যায় থানালৈ আৰু তাৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে APDCLৰ কাৰ্যালয়ৰ সন্মুখত। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ উজনিৰ চাহ বাগানত মিয়া শ্ৰমিক মিয়াক খেদিবলৈ উত্তপ্ত পৰিস্থিতি। উজনিৰ চাহ বাগানত এইবাৰ মিয়াক খেদিবলৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। থলুৱা শ্ৰমিকৰ পৰিৱৰ্তে মিয়া শ্ৰমিকক নিযুক্তি দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এবাৰ বাগিচাৰ মালিকে মিয়া শ্ৰমিকক দলিচা পাৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। মিয়া শ্ৰমিকক খেদিবলৈ ওলাই আহিছে শ শ থলুৱা শ্ৰমিকক নিয়মিত দৰমহা দিব নোৱাৰি মিয়া শ্ৰমিক মাতি আনিছিল মালিকে। শিলিগুৰিৰ পৰা 25জনকৈ মিয়া শ্ৰমিকক মাতি অনাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এবাৰ অনিয়মিত দৰমহা নিদিয়াৰ ক্ষোভত থলুৱা শ্ৰমিক যোৱা নাছিল কামলৈ আৰু মিয়া শ্ৰমিকক খেদিবলৈ থলুৱা শ্ৰমিকৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এবাৰ মুছলমানৰ বিপক্ষে হৈ পৰিছে বিজেপি। ইফালে নীতিশ কুমাৰ চৰকাৰ মুছলমানৰ সপক্ষে কাম কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিজেপি মুছলমানৰ বিদ্বেষ নীতি বনাম। নীতিশ কুমাৰৰ মুছলমান প্ৰীতি দেখিবলৈ পোৱা গৈছে। মুছলমানৰ বাবে নীতিশ কুমাৰৰ চৰকাৰে কি কৰিছে জনোৱাৰ চেষ্টা কৰিছোঁ। মুছলমানক দিয়া প্ৰতিশ্ৰুতি এফালৰ পৰা পূৰণ কৰিছে নীতিশ কুমাৰে। বিজেপিৰ সৈতে মিত্ৰতাত থাকিও নীতিশ কুমাৰে প্ৰতিশ্ৰুতি পালন কৰিছে। মুছলমানৰ বাবে মাদ্ৰাছা, কবৰস্থান, সংখ্যালঘু কৰ্ম সংস্থাপনকে ধৰি বহুকেইটা প্ৰতিশ্ৰুতি পূৰণ কৰিছে নীতিশ চৰকাৰে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। বিহাৰৰ ৱাকফ ভূমিত 21খন নতুন মাদ্ৰাছা নিৰ্মাণৰ সিদ্ধান্ত নীতিশ কুমাৰৰ। বিহাৰত মাদ্ৰাছা শিক্ষাৰ উন্নত কৰাৰ লগতে শিক্ষক নিযুক্তি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত নীতিশ কুমাৰে ৰাজ্যখনৰ সংখ্যালঘুক দিছিল প্ৰতিশ্ৰুতি আৰু বিজেপিৰ মুছলমানৰ বিদ্বেষ নীতিৰ পিছতে এইবাৰ নীতিশ কুমাৰৰ মুছলমান প্ৰীতি দেখিবলৈ পোৱা গৈছে। এফালৰ পৰা মুছলমান লোকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি গৈছে নীতিশ কুমাৰে। ডাঙৰ খবৰ আৰম্ভ হৈছে। নতুনকৈ 12,60,000 লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আজিৰে পৰা আৰম্ভ কৰিছে ৰাজ্যত 3.0 আৰু অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত হ'বৰ বাবে কেইবাটাও নীতি নিয়ম পালন কৰিবলগীয়া আছে। পূৰ্বৰ হিতাধিকাৰীও অৰুণোদয় 3.0ত অন্তৰ্ভুক্তিৰ বাবে কৰিব লাগিব আবেদন। পূৰ্বৰ হিতাধিকাৰীও অৰুণোদয় 3.0ত অন্তৰ্ভুক্তিৰ বাবে কৰিব লাগিব আবেদন। অৰুণোদয় লাভ কৰিবলৈ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছে। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড সংলগ্ন থাকিব লাগিব। 2 লাখ টকাৰ বাৰ্ষিক উপাৰ্জনৰ তলত লোকে লাভ কৰিব প্ৰথমে অৰুণোদয় আঁচনিৰ সুবিধা। ইফালে চৰকাৰৰ পৰা উপাৰ্জন কৰা কোনো লোকেই লাভ নকৰিব অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিৰ পৰা 10,000 লোক অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। আজিৰে পৰা ৰাজ্যত মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় 3.0 আঁচনি শুভাৰম্ভণি কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। এইবাৰ বিজেপি বিধায়কৰ কামনাৰ বলি হৈছে এগৰাকী মহিলা। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। মহিলাৰ সৈতে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়কৰ ভয়ংকৰ কাণ্ড। বিজেপি বিধায়কৰ কামনাৰ বলি হৈছে এগৰাকী মহিলা। 6জন লোকৰ সৈতে বিজেপি বিধায়কক অপকৰ্ম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰিজৰ্টত মাতি মহিলাগৰাকীক উৎপীড়ন চলোৱাৰ অভিযোগ ভুক্তভোগীগৰাকীৰ। ইফালে মুনিৰত্ন সহ 7জনৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰা হৈছে গোচৰ। পূৰ্বে উৎপীড়ন চলোৱা ভাবুকি দিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মুনিৰত্না। মহিলাৰ সৈতে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়কৰ এক ভয়ংকৰ আৰু নিৰ্লজ্জ কাণ্ড এতিয়া পোহৰলৈ আহিছে।
আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত দিব চৰকাৰে 6 লাখ টকা। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। ঘৰ নিৰ্মাণৰ নামত একাউণ্টত সোমাব 6 লাখ টকা। কোনখন চৰকাৰে দিব এই ধন আমি জনোৱাৰ চেষ্টা কৰিছোঁ। লাখ লাখ হিতাধিকাৰীক 6 লাখ টকাকৈ দিব কংগ্ৰেছ চৰকাৰে। নিৰ্বাচনত জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব। ST/SC লোকে লাভ কৰিব এই সুবিধা। চৰকাৰী ঘৰক লৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। তেলেংগানাত কংগ্ৰেছ চৰকাৰে লৈছে এই অভিলাষী আঁচনি। তালিকা প্ৰকাশৰ পিছতে একাউণ্টত সোমাব চৰকাৰী ধন। ঘৰ নিৰ্মাণৰ নামত একাউণ্টত সোমাব 6 লাখ টকা। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি নেতাৰ গুণ্ডাগিৰি। এইবাৰ মাছ বেপাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ বিজেপি নেতাৰ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজপথতে বিজেপি নেতাৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। পদপথত মাছ বেপাৰীৰ ওপৰত দেখুৱাইছে বৰ্বৰতা বিজেপি নেতাই। অত্যন্ত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। গুৱাহাটীৰ ৰাজপথত বিজেপি নেতাৰ চৰম উদ্ভণ্ডালি। বিজেপি নেতাৰ সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্যই দলিয়াই দিছে মাছ। আৰু গুৱাহাটীৰ 44 নম্বৰ ৱাৰ্ডৰ বিজেপি পৰিষদৰ সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ এনে কাণ্ড। কেমেৰাত বন্দী হৈছে বিজেপি নেতাৰ গুণ্ডাগিৰিৰ সমগ্ৰ দৃশ্য। আৰু ৰাজপথতে বিজেপি নেতাৰ গুণ্ডাগিৰি এইবাৰ পোহৰলৈ আহিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উজনিত সন্দেহজনক নাগৰিক নোহোৱাৰ পিছত উজনিৰ গলিসমূহৰ পৰা বিড়িৰ গোন্ধ নোহোৱা হৈছে। ডাঙৰ খবৰ, ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। এইবাৰ উজনি অসমত মিয়া নাই বাবেই উজনি অসম এতিয়া বিড়িমুক্ত উজনি অসম হৈছে। আশৰাফুল হুছেইনে যদি নিজেই ইটাৰ ভাটাত কাম কৰিবলৈ আহিব বিচাৰে তেনেহ'লে তেওঁক চেণ্ডেলৰ মালাৰে আদৰণি জনাম। কোনে এইদৰে মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। আশৰাফুল হুছেইনে পুনৰ খিলঞ্জীয়াক উপলুঙা নকৰিব, এয়া আমাৰ শেষ সকিয়নি। আমি 30টাকৈ জাতীয় দল সংগঠন এক হৈ আছোঁ, আমাৰ কথা স্পষ্ট। উজনি অসমত কোনো পধ্যেই সন্দেহযুক্ত নাগৰিক অনা অসমীয়াৰ দপদপনি নচলিব। বাংলাদেশী ৰক্ষকসকল সাৱধানে থাকিব, হুংকাৰ জনাইছে জাতীয় সংগ্ৰামী সেনাৰ নেতা টিচু বৰাই। টিচু বৰাই এইদৰে ডাঙৰ মন্তব্য কৰিছে, কৈছে বাংলাদেশী ৰক্ষকসকল এতিয়া সাৱধানে থাকক। উজনি অসমত কোনো পধ্যেই সন্দেহযুক্ত নাগৰিক অনা অসমীয়াৰ দপদপনি নচলিব। আমি 30টাকৈ জাতীয় দল সংগঠন এক হৈ আছোঁ, আমাৰ কথা স্পষ্ট বুলি তেওঁ মন্তব্য কৰিছে। ইফালে আশৰাফুল হুছেইনে পুনৰ খিলঞ্জীয়াক উপলুঙা নকৰিব, এয়া আমাৰ শেষ সকিয়নি বুলি মন্তব্য কৰিছে। ইমানেই নহয়, আশৰাফুল হুছেইনে যদি নিজে ইটাৰ ভাটাত কাম কৰিবলৈ আহিব বিচাৰে তেনেহ'লে তেওঁক চেণ্ডেলৰ মালাৰে আদৰণি জনাম বুলি মন্তব্য কৰিছে।